নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি মই PSSMৰ 18টা প্ৰিন্সিপালৰ বিষয়ে আপোনালোকক জনাইছিলোঁ। ধ্যান, পিৰামিড আৰু চাকাহাৰ। আজি মই আৰু 3টা বিষয় আপোনালোকৰ লগত উপস্থাপন কৰিম। তাৰ ভিতৰত হ'ল সজ্জন সংগতি, মানে সৎ লোকৰ লগত সংগতি কৰা, বুক ৰিডিং, আৰু এটা কম যে ড্ৰেছ কোড। PSSMৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকৰ কাৰণে কোনো নিৰ্ধাৰিত ড্ৰেছ নাই। যিটো আমাৰ ধাৰণা আছে যে আধ্যাত্মিক জীৱন আৰম্ভ কৰিলে কি বুলি কয়, গেৰুৱা বসন পিন্ধিব লাগিব বা বগা বসন পিন্ধিব লাগিব বা চকলেটি ৰেড পিন্ধিব লাগিব, তেনেকুৱা কোনো ধৰণৰ আমাৰ PSSMত নিয়ম নাই। আপোনাৰ মনেৰে যি ভাল লাগে তেনেকুৱা ধৰণে আপুনি ড্ৰেছ পৰিধান কৰিব পাৰে। তাত কোনো নিয়ম বান্ধি দিয়া নাই যে আপুনি আমুক ড্ৰেছ এইটো আধ্যাত্মিকতাত সোমালে পিন্ধিবই লাগিব, তেনেকুৱা ধৰণৰ কোনো বাধ্যবাধকতা নাই। সকলো শৰীৰৰ উপযোগী বস্ত্ৰই আমাৰ PMCত পিন্ধিব পাৰে, PSSMত পিন্ধিব পাৰে। সেইটো এটা 18টা প্ৰিন্সিপালৰ ভিতৰত এটা। আৰু হৈছে বুক ৰিডিং। বুক ৰিডিংটো আধ্যাত্মিক বুক ৰিডিঙৰ কথা সুভাষপতি ছাৰে কৈছে যে আধ্যাত্মিক বুক ৰিডিং বুলি ক'লে আমি সমাজত প্ৰচলিত যিমানবোৰ বুকৰ কথা পঢ়ি আহিছোঁ বা পাই আহিছোঁ সেইবোৰ বুকৰ কথা নহয়। যিবোৰ আধ্যাত্মিকতাৰ উচ্চ শিখৰত আছে, সমাজৰ বিষয়ে জ্ঞানৰ কথা নহয় বা কোনো দেৱ দেৱতাৰ বিষয়ে চৰ্চা বা আলোচনা নহয়। ধ্যান কৰি প্ৰকৃততে যি অনুভৱ পালে, সেই অনুভৱৰ দ্বাৰা যিসকলে লিখিলে বা ধ্যানৰ যোগেদি যি চেনেলিং হ'ল, সেই চেনেলিঙৰ যোগেদি তেওঁ যি কিতাপ আমাৰ সমাজলৈ এৰি দিলে বা লিখি দিলে, তেনেকুৱা বুক ৰিডিং কৰিব লাগে। যিটো সত্য কথা প্ৰকাশ কৰা হৈছে, তাত কোনো আমি মন গ্ৰহণ কাহিনী লিখা হোৱা নাই। তেনেকুৱা ধৰণৰ বুক আমাক ৰিডিং কৰিবলৈ ব্ৰহ্ম ঋষি পিতামহ সুভাষপতি ছাৰে জনাইছে যে আমি বুক ৰিডিং অত্যন্ত আমাৰ কাৰণে প্ৰয়োজনীয়। তুলসী ছাৰেও আমাৰ ভালেমান কিতাপ লিখিছে, তুলসী দল লিখিছে, তুলসী বনম লিখিছে, আৰু তেনেকুৱা ধৰণৰ বহুত কিতাপ চেনেলাইজো হৈছে। এষ্টেৰলি যিমানবিলাক মাষ্টৰ আহি কোনোবা অতি উন্নত স্থিতিত যিসকল ধ্যানী ব্যক্তি উচ্চ শিখৰত পাব পৰা ক্ষমতা হৈছে, তেওঁলোকৰ লগত এষ্টেৰলি বহুত ঊৰ্ধ্বতম মাষ্টৰে আহি জ্ঞান প্ৰদান কৰিছে আৰু সেই জ্ঞান কিতাপ আকাৰে লিপিবদ্ধ কৰি সমাজৰ কাৰণে এৰি দিছে। তেনেকুৱা ধৰণৰ ট্ৰুথ থকা, সত্যতাৰ বিষয়ে প্ৰকাশ কৰা কিতাপ পঢ়িবলৈ আমাক আহ্বান জনাইছে। আৰু এইটো এটা 18টা প্ৰিন্সিপালৰ ভিতৰত এটা মূল। ড্ৰেছ কোড হৈ গ'ল, কিতাপ ৰিডিং বা বুক ৰিডিং হৈ গ'ল। তাৰপিছতে আৰু এটা আছে 18টা প্ৰিন্সিপালৰ ভিতৰত, সেইটো হৈছে সজ্জন সংগতি, সৎ সংগৰ সং লোৱা। আমি সমাজত সাধাৰণতে কি কৰোঁ, ইজনে সিজনক যেতিয়া লগ হওঁ তেতিয়া নিজৰ ঘৰুৱা সাংসাৰিক সুখ দুখৰ কথা পাতি সময়খিনি নষ্ট কৰোঁ। কিন্তু PSSMত সুভাষপতি ছাৰে একান্তই উল্লেখ কৰিছে যে আমি যেতিয়াই ইজনে সিজনৰ লগত লগ হওঁ তেতিয়া কেৱল আৰু কেৱল মাত্ৰ ধ্যানৰ চৰ্চাহে কৰিব লাগে। অতি উন্নত স্থিতিৰ কথা যদি আমি প্ৰত্যেকেই আলোচনা কৰোঁ, তেতিয়া কি হ'ব, আধ্যাত্মিক প্ৰগতি মাত্ৰা বাঢ়িব। আধ্যাত্মিক প্ৰগতি, মোৰ ধ্যানৰ যি অনুভৱ, সেই অনুভৱ যদি মই মোৰ সন্মুখৰ ধ্যানীজনক কওঁ বা যি নতুনকৈ ধ্যান শিকিছে তেওঁ কিছুমান অসুবিধা অনুভৱ কৰিছে, কিন্তু মোৰ এই ধ্যানৰ যি জ্ঞান, সেই জ্ঞানৰ যদি চৰ্চা আৰম্ভ কৰোঁ তেতিয়া তেওঁ হয়তো মোৰ এই চৰ্চাৰ পৰাই উপকৃত হ'ব। আৰু সেইকাৰণেই পতি ছাৰে একদম আমাক কৈছে যে সজ্জন সংগতিটো মেইন।
আপুনি ধ্যানত যদি এ অনুভৱ কৰিছে এইটোৱে প্ৰকাশ কৰক বেলেগক, বি অনুভৱ কৰিছে বিৰ জ্ঞান পাইছে তেতিয়াহ'লে বিয়ে কওক। তো তেনেকেই কি হ'ব, নিজৰ ধ্যানৰ অনুভৱৰ দ্বাৰা আমি আৰু এজন ব্যক্তিক জাগৃত কৰি তেওঁৰ আধ্যাত্মিক জীৱন যাত্ৰা কৰাত সহায়ক হ'ব পাৰিম। সেইকাৰণে বন্ধুসকল, ধ্যানলৈ অহাৰ লগে লগে ধ্যানত যি অনুভৱ হ'ব সেই অনুভৱ আপুনি হয় লিপিবদ্ধ কৰি ৰাখক, নতুবা যদি পাৰিছে কিতাপ আকাৰে প্ৰকাশ কৰক, আৰু নতুবা যেতিয়া ধ্যান সমাৰোহবিলাক হয় বা ধ্যান চক্ৰবিলাক হৈ থাকে বা ধ্যানৰ যি শ্ৰেণী আৰম্ভ হয় তেতিয়া যদি আপোনাৰ অনুভৱ প্ৰকাশ কৰে তেতিয়া আপোনাৰ পৰা বা আপোনাৰ দ্বাৰা আৰু 10জন ব্যক্তি উপকৃত হ'ব পাৰে। সেইকাৰণে বন্ধুসকল, আপোনালোকে PSSMৰ 18টা মূল প্ৰিন্সিপালৰ ভিতৰত এই সূত্ৰটো আপোনালোকে পাব। অহাকালিলৈ আকৌ চৰ্চা কৰিম। আজি আপোনালোকে মোক শুনিলে তাৰ বাবে বহুত বহুত ধন্যবাদ। নমস্কাৰ।